হাই ফ্ৰেণ্ডছ, মই আজি আপোনালোকৰ কাৰণে এটা সৰু ভিডিঅ' আগবঢ়াইছোঁ। চাওঁচোন আহক। এটা আলু মই সৰু সৰুকৈ কাটি মিক্সিত পিহি ল'লোঁ আৰু তাৰ ৰসবোৰ উলিয়াই এটা স্প্ৰে বটলত ভৰাই ল'লোঁ। এনেদৰে আপোনালোকেও কৰিব পাৰে। আলুৰ ৰসখিনি টনাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ আৰু পেষ্টখিনি মুলতানী মাটিৰ লগত মিহলাই পেক হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। আলুত যিহেতু ভিটামিন বি, চি আৰু আইৰণ থাকে, চ' আলুৱে ডাৰ্ক চাৰ্কেল, ব্লেক হেডছ, ছানবাৰ্ণ, ছানটান আদি সমস্যা দূৰ কৰে। এনেদৰেই আমি এটা বটলত ষ্ট'ৰ কৰি 2-3 দিনৰ কাৰণে ফ্ৰিজত ৰাখিব পাৰোঁ। আৰু আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে, তেন্তে এই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আগলৈ নতুন নতুন ভিডিঅ' চাই থাকিবৰ কাৰণে আপোনালোকৰ বন্ধুসকলৰ লগতো শ্বেয়াৰ কৰিব। থেংক ইউ।